এখন ঠাইত আছো যিখন ঠাই হল আপোনাৰ ইন্দো ভূটান ইফালে ভূটান আৰু ইফালে ইণ্ডিয়া এটা হল ওদালগুৰিৰ পৰা প্ৰায় 25 কিলোমিটাৰ মান দূৰত হ'ব এইখিনি মানুহে কেনেকুৱা কষ্টৰে বসবাস কৰি আছে আমি দেখাবলৈ চেষ্টা কৰি আছো মোৰ লগত আছে আজি ইয়াৰে বাসিন্দা এজন তেওঁলোকে ইয়াত কেনেকুৱা জীৱন নিৰ্বাহ কৰি আছে আৰু তেওঁলোকে সেই জীৱন নিৰ্বাহেদি হাতী আৰু বনৰীয়া জন্তুৰ পৰা কেনেকুৱা ৰক্ষা কৰি নিজক বচাই আছে তেওঁলোকক মহতি হৈছে আপোনালোকে ইয়াতে কেই বছৰ মান হৈছে আপোনালোকে থাকা হৈছে বহুত বছৰ থাকা আমি আমিতো ইয়াতে জন্ম হোৱা আমি জন্ম হোৱাটো এতিয়া মই হ'লো 45 বছৰ 45 বছৰ হৈছে ইয়াতে হাতী ছাতি ওলাইতো এতিয়া ইয়াতে কান্দি আছে এতিয়া বছৰ পুৰা হাতীৰ কষ্ট ইয়াতে কচে আছে খেতি বাতি আপোনালোকে এইটো খেতি মাটি আপোনালোকৰ ন খেতি বহুতখিনি খেতি পায় ধানৰ মাত্ৰ কি লগাম বেছিটো নাই এটা পানী ব্যৱস্থাবিলাক পানী ব্যৱস্থা এইটো নালা এটা মানে হেৰি পাহাৰৰ পৰা অহা পানীটো মানে হেৰি নাই বৰিং নাই বৰিং আছে খাৱাটো আছে ইয়াতে এটা আছে গাঁৱত এটা আছে আমাৰ গাঁৱটো নিচৰ না গাঁৱটো তলত আছে না আচ্ছা এইটো হল বৰ্তমান দাউজেং ইকো টুৰিজম বুলি প্লেচ এটা তেওঁলোকে কৰিব বিচাৰিছে এটা এনজিঅ'য়ে কিন্তু কিমান ফলপ্ৰসূ হ'ব নাজানো এইটো সময়হে ক'ব কিন্তু এইটো মানে ভূটান ইণ্ডো ভূটানৰ যিটো বৰ্ডাৰ সেই বৰ্ডাৰৰ যিটো মানে মনোমোহা দৃশ্য সেই মনোমোহা দৃশ্য অলেখ মানে চাবলগীয়া দৃশ্য আৰু ইয়াতে বহুতো বাসিন্দা আছে বহুতো ৰাইজ আছে বহুতো মানুহ বাস কৰি আছে পাহাৰৰ দাঁতিৰ কাষত বহুতখিনি ঘৰ আছে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰা বহুতখিনি কষ্টৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে বুলি আমি জানিব পাৰিছো পিছলৈ আকৌ আপোনালোকক দেখুৱাম যেতিয়া নেকি টুৰিজম প্লেচটো ভালকৈ হয় তেতিয়া আকৌ দেখাবলৈ আমি চেষ্টা কৰিম ধন্যবাদ Come to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.